কি কৰিছা তোমালোকে কি কৰিছা ধান কৰাব গৈছা অপি ধান কৰিছা ঠেলাখনৰ চাইজটো দেখোন বহুত ডাঙৰ এপে মান অপি এয়া কিন্তু আমাৰ ধান ময়ে এতিয়া উঠছো পিলিয়ে মোক অলগদ্ধ বুলি কৈ উঠি পেলাই তাই নিজে ভাববা ধৰিছে অলপ সহায় কৰি দিছে গোটেই চিৰা তিৰি আমাৰ ঘৰখন চাইছো মই একেলা ৰন্ধে মই দপদপেই থাকোঁ এই বা এনজয় সাৱধান দে কিন্তু ঠেলা উৎসাহে হয় কি এইবাৰ আকৌ মই ধৰছো এয়া ৰনপুৰা বহি লৈছি নহ'লে ইয়াত পাৰে ব'লা ভয় কৰিছা নেকি নাই চলো এই চলো মানে কি ক'ত জাপিয়া বাপা জাপিয়াবি বাপা হ'ব খোজাব ৰাতি খোজাব কি কৈছা সন্দিকৰ যি দেখে তাকে কৰি থাকে কিয় টিঙত দিছা কোনে দিবা দিছি মই ক'ত দিবা দিলো বা ফাঁকিটো কিয় মাৰিলি কৈছো নাই কোৱা মই ইছ দেখছা কথা মেকিং মাষ্টাৰ ওলবা আহিছি কথা বনাবা আহিছি ক'ত ক'লো মই ঐ নাপায় খং উঠছি নেকি এডাল কি বাপা এডাল কি কৈছো নামাই মানুহবিলাকে ক'ব ই ৰণৰ ইমান খং এনেকে ভাবব তই ভাল বুলিহে জানে চবে খংটোতো দেখা নাপাই ভাই হে এতিয়া চৈত্য গম পাই হেৰি কয় এই পাছফালে সেইডাল কি দেখাই দিছোন পটকে হেল্ল' গাইছ এডাল কি কৈছো বুলি ক কিহৰ নেঙৰ বান্দৰ নিচিনা নেঙৰ হনুমানৰ নেঙৰ হনুমানক খুব ভাল পায় ই অকল আৰু স্পাইডাৰমেন চুপাৰমেনটো য'ত ভাত খুৱাবৰ কাৰণে ৰাতিপুৱা ৰণক বিৰাট শাস্তি সেইকাৰণে মই এটা কথা কৈছোঁ কি কৰবা দিছোঁ বাপা গৰাটো কেনেকৈ ল'বা দিছোঁ আৰু পিছফালত থকা নেঙুৰডাল নেঙুৰডাল লাৰি খাই থাক ভাতটো তেতিয়া শক্তি পায় বল পায় হনুমানৰ নিচিনা হৈ যায় পুৰা হনুমানৰ নিচিনা বল হৈ যায় জয় শ্ৰীৰাম বুলি কয় একবাৰ আকৌ আগতে খা গিলি দি তেতিয়া বল হ'ব হনুমানৰ নিচিনা হৈ যাব পুৰা মাংসহে খাই ভাল পা চোতালখন কিবাকে চাফা দে ধান মাৰি ফেলে কি ভিতৰত ভৰোৱা কথা কি হৈছে তহঁতৰ কি হৈছে কিয় খেদি লাগছে বাপা খেদি ভাত খুৱাব লাগে গড়া সেইডাল প্লাষ্টিকৰ গড়া একো নহয় মোৰ কিয় ইমান কাহুল কৰি কিয় থাকিব লাগে ভাতটো শেষ কৰি খাইছো ধুনীয়াকে এই দেখিছ নে ই কি মতা ডাঙৰ নামাৰো ভয়হে কৰিছো তোমাক You are fighter. Am I right? This is not good. Not good. Yes? কোনে মাতছি ভাতটো আগতে খাই লওঁ কিয়ে খুৱাই আছে ভাতটো সুস্থে নাথাকে ঘৰটোত সুস্থে নাথাকে আৰু তই কি ঘূৰা উঠে তই হেৰি কৰি আছা ইয়াক তই পুলপুলে মেইন পুলপুলে মাতি আছে নহয় না আৰু অলপমান আছে খা ইমান কালান্তক চলি আমাৰ নতুন প্ৰজন্মৰ চলিলে ইমান বদমাছ হৈছে একদম পিঠি বহল কৰি দিব লগা হৈছে আমি কিন্তু কম নাছিলোঁ আকৌ আমি এই ৰেডিঅ'ৰ দিনৰ মানুহ হৈ পেলাই সাংঘাতিক মাল আছিলোঁ আমি এনেকৈ বাঁহৰ তলত একদম পুৰা কেঁচা গু দুফাল কৰি পেলাই ফুৰিছিলোঁ এনে দিন পচি বাবা তোক ঠেলা উঠে ভাত খাব লগা হৈছে মই জীৱনত এনেকুৱা চলি দেখা নাই যাক নেকি খেদি ভাত খুৱাব লগা হৈছে বাইকত উঠি গাড়ীত উঠি ভাত খাই আমাৰ চলিয়ে ঠেলা উঠি ভাত খাইছে মাছ আহিছে মাছ দিবি নে বুলি ক
তই ভাতৰ লগত মাছ খাই পেলাই ভাল পা নে বেয়া পা একে আষাৰ আকৌ মই অলপ মাছৰ কথা ভাল পা নে কটা বাজবা নালগে ভাত ভাল পা নে বেয়া পা যৌ পিছে এইটো আমাৰ মোটামুটি উট বুলিয়ে ক'ব পাৰি উট আৰু ঘোঁৰা পাক মাছ দেখিলি পাগলা হৈ যায় এইটো বড়োটা এয়া কি মাছ ভাঙন দে হ'ব দে বহীত লিখি থবি নে কি হে এই নহয় ডাঙৰ মাছ নাংগে দে নাই নাই এই এনে গোন্ধটোহে ল'ম দালি বতা বা গাঁৱৰ মানুহবিলাকে কুট কুটকে এইবিলাক বিচাৰি থাকে কাৰণে আকৌ বেমাৰ আজাৰো নহয় জুতিয়ে বেলেগ 5 ষ্টাৰ হোটেলত খোৱা খাদ্যতকৈও বেছি উন্নত মানৰ হ'ব গুৱাহাটীত আজিকালি ফুলকবিৰ দাম আকৌ কিলো 60 টকা হৈ গৈছে ফুলকবি খাব নোৱাৰো বন্ধাকবি খাব নোৱাৰো এইটো বস্তু লৈ সদায় খাব আৰু ফুলকবি বন্ধাকবিও পচিয়ে যায় এই 2 দিন 3 দিন কিহৰ কাৰণে সাৰ মাৰি যি অ বিলি তই কোনটো মাছ খাবি কি পুৰা চাই আছা নেকি মেকুৰী পিলি মেকুৰী দুটামান মাছ খাওঁ অলপ কষ্টও হৈছে আৰু মাছ খালি বোলে খংৰাগবিলাক অলপ কমি থাকে মাছ খালি খংৰাগ কমে বুলি কোনে জানা কমেণ্ট কৰি জনাবি আৰু কথাটো যদি ফাঁকি বুলি ফেলে কি ভাবছা তেতিয়াও জনাবি পিলিয়ে 2বাৰমান মাছটো শুঙিলা শুঙতে অলপমান পুৱাতকৈ অলপ খংটো কমছি পুৱা যিটো পিক আপত আছিল মানে হিটটোত শুঙতে তই আৰু ভাজা মাছটো খালি কিমান খং কমবো তই নিজে ভাবি চাও কিয়া মোৰ খঙে নাই আকৌ হা মোৰ খঙে নাই মোৰ মাছ হা বহুত ভদ্ৰ নে বেছি ভদ্ৰ নে পিলিয়ে গম পাই গৈছে অভিজ্ঞতা হৈ গৈছে তোৰ ওচৰতে মাখি এটা ফাউচকে গুচি গৈছে তই কিমান দিন গা ধোৱা নাই সঁচা কথা কৈছো মই ধুইছো সঁচাই ধুইছো তোৰ আজিকালি মোচন কিয় ইমান বেছি হৈছে পাত্তা নেৰা দেখোন জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় জুবিন দা জয় জুবিন দা কিমান ভাল পা অ নাকৰ ভেন্দা গুচাব লাগে ৰ ভেন্দা ওলাই এবাৰ আকৌ কি পানী কৰক লাগিলি নেকি কিমান পানী আনছা চাওঁ বা বহুত পানী আনছা ঐ যা 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 আনলোড কৰ দেহাত নাই বল তাৰ হৈছে আহ এতিয়া দেখোন কুকল বেকা কৰি পেলাই খোজ কাঢ়িছে কিয়া কুকলৰ বিষ বুঢ়া হলি নেকি বুঢ়া হলো আৰু এতিয়া আৰু কাম কৰিব নোৱাৰা হলি কেনেকে দিবা দিছিলি মোৰ মনত নাই তোমাৰ মনত আছে নেকি দেৱালীত কেনেকে দিবা দিছিল কেনেকে দেচোন মনত আছে দেৱালী কেনেকে পানী পাৰিছিল মই পাহৰিলো নহয় বাবা তাৰমানে কুকল বেকা হোৱা কথা কৰ গৰাটো লৈ সেনকে দিছি হয় নেকি ৰণৰ যে হনুমানৰ ভূতে আছে ইয়া হনুমান চালিচাখন আছে একো হনুমান চালিচা পঢ়ে দেচোন হনুমান চালিচা কেনেকে পঢ়ে বজৰংগী ভগৱানৰ নামত কি খেলিব লাগে কিবা দিয়ক ভগৱানক কি ক'ব লাগে এনেকে ক'ব নেকি দে কওঁচোন ক'বা দিছি আৰু ৰণে ক'বা দিছি প্ৰতি বছৰ নিচিনাকৈ এবাৰো মেচিন পূৰা লগাই দিলোঁ ধানত আৰু পূৰা কাপোৰ নাপাই এইখনকে পূৰা লগাই লৈছোঁ আফগানিস্তানৰ মানুহৰ নিচিনা গোটেই পৰিয়াল লাগি গৈছে কেইটকা হ'লে 300 দে অ' বিলি থেংক ইউ এতিয়া কেইমোনমান হ'ব আইডিয়া 8 মোন হ'বনে 8 মোন 9 মোনমান 10 মোন মানে হ'লে আমাৰ খেতি ইমান এটা হেৰি নহয় ভৰাব লাগিব
দুলি কিজানি খালী হৈ আছে দুলিটো ভৰ্তি হ'ব একদম 1 বছৰৰ কাৰণে হৈ যাব বেচবাৰো নাই কিনবাৰো নাই 1 বছৰৰ কাৰণে সাতটা পৰিয়াল হৈ যাব মাউণ্ট এভাৰেষ্ট বগা হন পাইছা যেতিয়া এই গধূলা ভৰিয়াত ধোৱাৰ টাইমত যেতিয়া পুল পুলাব কি হ'ল তেতিয়া গম পাবি তেতিয়া চেলটেপ পিঠিত পৰি যাব তেতিয়া গম পাই যাবি ইয়াত জক্কৰ হৈছে এটা ভৰৌ হেলি আজি মাংস তই এটা কাম কৰ এই ধানকেইটা হিচাপ কৰ এটাকে এনেকে 1 2 3 কি হিচাপ কৰ নহ'লে কিনকে হিচাপ হ'বই ভাই সময় হ'ল এতিয়া 2টা আৰু এইয়া আমাৰ এই জক্কৰ খেলাখনৰ মাত শুনি ঘুমাই আছিল হা ধুনু আহি আছে ধুনুক তেতিয়া কি কৈছিল ধুনু কি কৈছিল তেতিয়া আহি ভাল লাগে পল্লি গম পাবি বিস্কুট নে কি পিঠা এনেকেও খাই নেকি ৰণ তোমাৰ চুলি নকোন জপৰা হৈ গৈছে ফুটবল প্লেয়াৰ মাৰ্চেলৰ নিচিনা হৈ গৈছে দিব দে ধুনু দিব দে খানা খাবা যাম ক'ত খানা খাবা যা এই পিনি চাপৰি লাগি লৈ যাম চাপৰি বুলি কথা মনত পৰছি 1999 চনত নে কিহত তুমি যি ঠেলা লৈ ফেলে কি এইফালে দি চাপৰি লাগি আমাক লৈ গৈছিলি 1 জানুৱাৰী পিকনিক খাবা তাত বহি ফেলে কি যে মাটিমাহ কিবা কিবি খাইছিল হা 98 টা আনব 98 নে 99 98 চন এগিলাকে দেখছি নে 98 চন জন্ম কিমানত কৈছো জন্ম চনটো কৈছো হা কৈছো আমাৰ তাতে হেৰি খাবা দিছিল 2002 এই পোৱালি সেইকাৰণে মোৰ আগত উচন্নে বুজি পাইছা এহঁতক অলপ এনজয় দিছো এনেকে এইটোৱে বয়স এনজয় লোৱা